নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া হৈছে শৰতৰ বতৰ। শৰত মানে মনলৈ আহে তলসৰা শেৱালি। গতিকে শেৱালি ফুলৰ সুগন্ধই নিশ্চয় আপোনালোক সকলোকে মোহিত কৰে। মই আজি আপোনালোকৰ বাবে এই শেৱালি ফুলৰে খুব সুন্দৰ এটি সাধাৰণ ৰেচিপি এটি আগবঢ়াব লৈছোঁ। আপোনালোকে নিশ্চয় এনেদৰে বনাই খায়, কিন্তু তথাপিও কিছুমান এনেকুৱা লোক আছে যিসকলে শেৱালি ফুলৰ গোন্ধ ভাল পায় কিন্তু খাবলৈ খুবেই বেয়া পায় সেই গোন্ধটোৰ কাৰণে। আৰু তিতা আছেই যিহেতু, গতিকে তিতাটোৰ কাৰণেও আচলতে বহুতে নাখায়। এনেদৰে আপোনালোকে বনাই খাই চাওকচোন পকৰি। মই পকৰি খায়ো ভাল পাওঁ আৰু বনাই খুব বেছি ভাল পাওঁ। গতিকে মই একেবাৰে সাধাৰণভাৱে শেৱালি ফুলৰ পকৰি বনাইছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। পোনপ্ৰথমে মই শেৱালি ফুলখিনি ধুই লৈছোঁ। এই ধুই লোৱা শেৱালিখিনি মই এতিয়া গৰম পানীত বইল কৰিম। বইল এইটো কাৰণতে কৰিম যাতে শেৱালি ফুলৰ যি অকণমান তিতা ভাৱ আছে সেই তিতা ভাৱটো নোহোৱা হয় আৰু লগতে শেৱালি ফুলৰ সেই গোন্ধটোও নোহোৱা হ'ব। শেৱালি ফুলখিনি এয়া বইল হৈ গৈছে। এতিয়া গৰম পানীৰ পৰা টুকি ল'ম। পকৰি বনাবৰ বাবে মই এয়া বেচন লৈ ল'লোঁ। তাৰপিছত এয়া অন্য উপকৰণ। এতিয়া যিহেতু পিঁয়াজৰ পাত ওলাইছে গতিকে মই পিঁয়াজৰ পাত দিছোঁ। তাৰপিছত এয়া মই কুটি লোৱা 3টা জলকীয়া, লগতে এয়া পিঁয়াজ আৰু এয়া ধনিয়া পাত কেইখিলামানো মই পকৰিত দিম। আপোনালোকে অন্য উপকৰণো দিব পাৰে নিজৰ ৰুচি অনুযায়ী, অকল যে এইকেইবিধে বস্তু দিব লাগিব সেইটো নহয়। এতিয়া মই বেচনখিনিত পিঁয়াজ পাত, জলকীয়া, নিমখ, শেৱালি ফুল ইত্যাদি সকলোবোৰ উপকৰণ দি ভালদৰে সানি ল'ম। এয়া গৰম তেলত মই এতিয়া পকৰিখিনি ভাজিম। এয়া শেৱালি ফুলৰ গৰম গৰম পকৰি বনোৱা মোৰ হৈ গ'ল। যিসকল বন্ধু বান্ধৱীয়ে শেৱালি ফুলৰ পকৰি এনেদৰে বনাই খাই পোৱা নাই, আপোনালোকে বনাই খাব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।